নমস্কাৰ তথা স্বাগতম জনাইছোঁ মোৰ ৰিয়েলিটি অফ লাইফ চেনেলটোলৈ। মোৰ সকলো বন্ধু বান্ধৱীকে ক'বলৈ পাই সুখী হৈছোঁ যে ইণ্ডিয়ান আৰ্মি ৰিকুৱাৰমেণ্ট 2025 এপ্লাই অনলাইন হৈ আছে। এতিয়া আপোনালোকৰ বহুত সকলোৰে বাবে সুখবৰ যে আপোনালোকে এতিয়া যিবিলাক ল'ৰা ছোৱালী ভাবি আছিলে আৰ্মিত বা মানেকে অগ্নিবীৰত এপ্লাই কৰিম বুলি, চ' আপোনালোকৰ এতিয়া টাইম আহি গৈছে। তো এইটো ইয়াত কিন্তু লাষ্ট ডেটটো আছে আপোনালোকৰ 25 এপ্ৰিল 2025 চন। তাৰ আগতে আপোনালোকে আপোনালোকৰ গোটেইখিনি ডকুমেণ্টছ লৈ আপোনালোকে নিজেই পাৰে, নহ'লে আপোনালোকৰ নিয়াৰেষ্ট যি DTP চেণ্টাৰ আছে তাতে গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰে। এতিয়া মানে ইয়াত চাওক, আপোনালোকে নেম অফ পোষ্ট আছে আপোনালোকৰ অগ্নিবীৰ, জেনেৰেল ডিউটি, টেকনিকেল ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ এণ্ড ট্ৰেডছমেন। অ'কে, এতিয়া মানে নং অফ পোষ্টৰ কোনো আপডেট দিয়া নাই, কিমান পোষ্ট আছে এইটো আপডেট লেটাৰ দিয়া আছে। তাৰপিছত স্কিম আছে, নেম অফ স্কিম আছে অগ্নিপথ স্কিম, ঠিক আছে। ডিউৰেশ্যন কিন্তু ইয়াৰ 4 বছৰৰহে হ'ব চাকৰিটো, ঠিক আছে। এতিয়াতো মানে সকলোৱে গমেই পায় ন অগ্নিবীৰৰ কেনেকুৱা হেৰি ছিষ্টেমটো। আৰু ডিপাৰ্টমেণ্ট আছে ইণ্ডিয়ান আৰ্মি ডিপাৰ্টমেণ্ট, মিনিষ্ট্ৰী অফ ডিফেন্স ইণ্ডিয়া, ঠিক আছে। আৰু আপোনালোকৰ অল ইণ্ডিয়াতে হ'ব, জব লোকেশ্যনটো অল ইণ্ডিয়া। তাৰপিছত আপোনালোকৰ অফলাইন নহয়, কিন্তু এইটো অনলাইনে হ'ব এপ্লিকেশ্যন। এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে অগ্নিবীৰ জেনেৰেল ডিউটিৰ কাৰণে। কেণ্ডিডেটছ মাষ্ট হেভ পাছড ক্লাছ 10 এক্সামিনেশ্যন উইথ 45% মাৰ্কছ। অ'কে, আৰু ধৰি লওক আপোনালোকৰ এনেকৈ আপোনালোকৰ চাই ল'ব এনেকৈ অগ্নিবীৰ জেনেৰেল ডিউটি মানে হাইট আছে 160 চেণ্টিমিটাৰ। অ'কে, আৰু চেষ্ট আছে 77 থাকিব লাগিব। আৰু যেতিয়া এক্সপেনশ্যন কৰিব, যেতিয়া মানে বুকুখন ফুলাই দিব, তেতিয়া 5 চেণ্টিমিটাৰ বাঢ়ি যাব লাগিব সকলোতে। আপোনালোকে সেনেকৈ চাই ল'ব। আৰু ফাৰ্ষ্ট ইয়েৰত কিমান দৰমহা পাব, ইন হেণ্ড ইমান 21,000 পাব ফৰ ফাৰ্ষ্ট ইয়েৰ। তাৰপিছত ছেকেণ্ড ইয়েৰ 33,000 আছে কাষ্টমাইজড পেকেজ। তাৰপিছত ইন হেণ্ড পাব 23,100 টকা। ফ'ৰ্থ ইয়েৰত ইমান। চ' আপোনালোকৰ এক্সিট আফটাৰ 4 ইয়াৰ, যেতিয়া 4 ইয়াৰ্ছ শেষ হ'ব তেতিয়া 10,04,000 টকা প্লাছ আপোনালোকে প্লাছ ইণ্টাৰেষ্ট পাব প্লাছ। অ'কে, আৰু লাইফ ইঞ্চুৰেঞ্চ কভাৰ আছে ৰুপিজ 48 লাখ। অ'কে, তো আপোনালোকে মই ক'ব পাই সুখী হৈছোঁ, আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ, গতিকে আপোনালোকে এনেকৈ আপোনালোকে কৰি ল'ব পাৰে, ঠিক আছে। চ' আপোনালোকৰ সকলোৰে যাতে ভাল হয়, চাকৰি পায়, সেয়াই কামনা কৰিছোঁ। আজিৰ বাবে আৰু বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক বটন কৰিব, লাইক শ্বেয়াৰ কৰিব। আৰু মই আজিৰ কাৰণে এৰিছোঁ, ধন্যবাদ।